ৰাইজক লগ পালোঁ। ইয়াত 4টা পৰিয়ালৰ 4গৰাকী মানুহৰ মৃত্যু ঘটিছে, 5গৰাকী মানুহৰ মৃত্যু ঘটিছে 4টা পৰিয়ালৰ। মই মৃতকৰ প্ৰত্যেকটো পৰিয়ালক 50,000 টকাকৈ আৰু ইয়াত সকলো বানপীড়িত সকলো পৰিয়ালক 5,000 টকাকৈ আমাৰ দলৰ তৰফৰ পৰা আৰু মই বিধায়ক হিচাপে আগবঢ়াইছোঁ। নেপালী কুটিলৈ আহি এনেকুৱা অনুভৱ হৈছে যে এইখন এখন যুদ্ধ বিধ্বস্ত এটা এলেকা। মোৰ এনেকুৱা অনুভৱ হৈছে যেন বিদেশী ৰাষ্ট্ৰ এখনে যেন ইয়াত বোমা পেলাই দিব। মুঠতে সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱা এটা এলেকা, যিটো এলেকাত অসমৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ মানুহে বসবাস কৰিছিলে। সেই সমস্ত এলেকাৰ 80টা ঘৰ সম্পূৰ্ণৰূপে উটুৱাই লৈ গ'ল। তাৰ ভিতৰত 6টা নে 7টা ঘৰহে অকল ৰ'ব। 80টা ঘৰৰ ভিতৰত 6টা নে 7টা ঘৰহে কেৱল ইয়াত ৰ'ব, বাকী গোটেইখিনি ঘৰে ইয়াত উটুৱাই লৈ গ'ল। 5জন মানুহৰ মৃত্যু ঘটিছে। তাৰে এগৰাকী মহিলা মৃতদেহ এই হাবিখনতে পৰি আছে বুলি এতিয়া তেখেতৰ স্বামীয়ে কৈছে অলপ আগতে। কিন্তু এতিয়ালৈকে যিহেতু ইয়াতে ৰেস্কিউ অপাৰেশ্যন ভালকৈ চলোৱা নাই আৰু চৰকাৰৰ পিনৰ পৰা এতিয়ালৈকে যিহেতু এই গাঁৱত আহি এতিয়ালৈকে দায়িত্ব সহকাৰে কাম কৰা নাই, গতিকে মৃতদেহ পৰি থকাৰ পাছতো সেই মৃতদেহ উলিয়াই অনা নাই বুলি আমাক তেখেতৰ স্বামীয়ে, কি নাম আছিলে তেখেতৰ স্বামী, শিৱেশ্বৰ কৰ্মকাৰে আজি আমাৰ সকলোৰে সন্মুখত অভিযোগ কৰিছে। তেখেত কান্দি আছে, কৈছে যে মোৰ মানুহজনী সেই ভলুকা বাঁহজোপাৰ তলত বহুত বাঁহ যে পৰি গ'ল, সেই বাঁহৰ তলতে লুকাই আছে, কিন্তু এতিয়ালৈকে মই উলিয়াব পৰা নাই। মই অচিৰেই জিলা প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰীক এই সম্পৰ্কে জনাম আৰু ইমিডিয়েটলি তেওঁৰ পত্নীৰ মৃতদেহটো বিচাৰি উলিয়াবলৈ মই এতিয়া অসমৰ মুখ্যমন্ত্ৰীক ইয়াৰ পৰা ওলাই গৈ ফোন কৰাৰ লগে লগে মই তেখেতক জানিবলৈ দিম। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা যে আটাইতকৈ ডাঙৰ ক্ষতিগ্ৰস্ত এলেকাটো হ'ল নেপালী কুটি, অথচ নেপালী কুটিলে ইয়াৰ স্থানীয় বিধায়কজন এতিয়ালৈকে অহা নাই। নেপালী কুটিলে এতিয়ালৈকে ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী কেশৱ মহন্ত অহা নাই। নেপালী কুটিলে এতিয়ালৈকে ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ সুশান্ত বৰগোহাঁই অহা নাই আৰু নেপালী কুটিলৈ এতিয়ালৈকে ইয়াৰ গাৰ্জেন মিনিষ্টাৰ আৰু যিসকলক দায়িত্ব দিছে তেওঁলোকো এতিয়ালৈকে অহা নাই। আহিছে নেকি বাৰু? অহা নাই? সঁচাকৈ অহা নাই? নাই অহা। সকলো ৰাইজে কৈ আছে যে কোনো মন্ত্ৰী, কোনো MLA এতিয়ালৈকে ইয়ালৈ অহা নাই। কেলে অহা নাই? তাৰ কাৰণটো হ'ল তেওঁলোকৰ ভয়। কাৰণ তেওঁলোকে যি ধৰণে এই অঞ্চলৰ মানুহক মৰিবলৈ এৰি দিলে, ৰাতিপুৱা 10 বজাত পানী বাঢ়িছে, আবেলি 3টা বজাত মানুহ উটুৱাই নিছে। এই সময়খিনিৰ ভিতৰত তেওঁলোকে সকলো মানুহকে উদ্ধাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু নকৰিলে। নকৰাৰ কাৰণে তেওঁলোকে জানে যে তেওঁলোক জগৰীয়া। মানুহক ৰেস্কিউ অপাৰেশ্যন নকৰাৰ কাৰণে, উদ্ধাৰ নকৰাৰ কাৰণে তেওঁলোক যে জগৰীয়া এই কথাটো তেওঁলোকে জানে, 1 নম্বৰ কথা। আৰু সেই যে তেওঁলোকে জানে যে তেওঁলোকে ভুল কৰিছে, সেইকাৰণে তেওঁলোকে এতিয়ালৈকে ইয়ালৈ আহিবলৈ সাহস কৰা নাই। এইটো হ'ল প্ৰথম কথা। 2 নম্বৰ কথাটো হ'ল যে এই অৱস্থাটো হ'ল কিয়? এই অৱস্থাটো হ'ল আপোনালোকে এই অঞ্চলটোলৈ আহি থাকোঁতেই নিশ্চয় দেখিছে যে এই অঞ্চলটো হ'ল বেচিকেলি কয়লা আৰু শিল খনন কৰি নাগালেণ্ডৰ পৰা আনি জমা কৰা এটা অঞ্চল। ইয়াৰ স্থানীয় মানুহবিলাকে গৰু পোহে, কিন্তু বাহিৰৰ পৰা অহা মানুহবিলাকে ইয়াত কি কৰে? নাগালেণ্ডৰ পৰা শিল, বালি আৰু কয়লা খনন কৰি ইয়াত ডাঙৰ ডাঙৰ এনেকুৱা ধৰণৰ কয়লাৰ জমা কৰা ঠাই বনাইছে, যাৰ ফলস্বৰূপে কি হৈছে? এতিয়া পাহাৰৰ পৰা আমাৰ দিখৌ নৈখন পগলা এই কামটোত পৃষ্ঠপোষকতা কৰি চিণ্ডিকেট চলাই এই কাম কৰে।
গতিকে এই অঞ্চলৰ মানুহ মৰাৰ কাৰণে আৰু এই অঞ্চলটো সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱাৰ কাৰণে অসম চৰকাৰ 100% জগৰীয়া আৰু সেই ভয়তে এতিয়ালৈকে কোনো মুখ্যমন্ত্ৰী কোনো মন্ত্ৰী কোনো বিধায়ক এই অঞ্চলৰ মানুহৰ মাজলৈ আহিবলৈ সাহস কৰা নাই কথা এইটোৱে হয়নে নহয় বাৰু কথাটো কথাটো এইটোৱে হয়নে মানুহবিলাকক মাৰিলে ইয়াত মানুহে গৰু পুহি খায় এই ওচৰতে আহি গোটেই ডাঙৰ পাহাৰৰ পৰা গোটেই কয়লা খান্দি ডাঙৰ ডাঙৰ হ্ৰদ তৈয়াৰ কৰি দিলে একদম পাহাৰৰ তলত ডাঙৰ ডাঙৰ গাঁত তৈয়াৰ কৰি দিলে তাত পানী জমা হৈ গ'ল একেলগতে যেতিয়া বৰষুণ দিলে সেই গাঁতত জমা হোৱা পানী শিল খান্দিবতে বনোৱা ডাঙৰ ডাঙৰ পানী গাঁতবিলাকৰ পানী পুখুৰীবিলাকৰ পানী চব একেলগতে যেতিয়া গুচি আহিলে চব মানুহ এফালৰ পৰা ধ্বংস হৈ গ'ল এই অঞ্চলৰ গোটেই ইয়াৰ পিছফালে বুলি কৈছে ইয়াৰ পিছফালে গোটেই অঞ্চলটো শিল খান্দি JCB ফকলেণ্ড লগাই তেওঁলোকে শিল খান্দি ইয়াত গোটেই বৰবাদ কৰি পেলালে 20-25 পুৰা মাটি আছে পিছফালে খানাটো 20-25 পুৰা মাটিতে শিল খান্দি ইয়াতে কৰিছে যে 20-25 পুৰা মাটি নদীৰ কিনাৰত শিল খান্দি বৰবাদ কৰি দিছে হয়নে খেতি মাটি গতিকে এই গোটেই কামবিলাক কোনে কৰে আপোনালোকে সকলোৱে জানে কাৰ পৃষ্ঠপোষকতাত কোন মন্ত্ৰী কোন MLA জড়িত আপোনালোকে সকলোৱে জানে গতিকে মই ভাবো যে এই গোটেই ঘটনাটোৰ ওপৰত এটা এনকুৱাৰী লাগে কিন্তু মোৰ আটাইতকৈ ডাঙৰ কথা এই সময়ত যে মোৰ গৰুখুটি এলেকাৰ আশীঘৰ মানুহৰ কাৰণে মোক 80 বিঘা মাটি লাগে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক গৰুখুটি এলেকাৰ আশীঘৰ মানুহৰ নেপালী খুটি অঞ্চলৰ তিনিখন নেপালী খুটি আছে বিহুবৰ হয় তিনিখনৰ কথা কৈছো মই বিহুবৰ অঞ্চলৰ 3খন নেপালী খুটি হয়নে 3টা নেপালী খুটি অঞ্চলৰ